সাবস্ক্ৰাইব কৰক আসাম অটো এক্সপ্লৰাৰ আৰু আমাৰ ভিডিঅ'সমূহ সোনকালে পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই চেনেল আসাম অটো এক্সপ্লৰাৰ আৰু মই আপোনালোকৰ হোষ্ট হিমাংশু। আজি আকৌ এটা গেপ মেইনটেইন হ'ল আগৰ নিচিনাকৈ আৰু এটা ভিডিঅ' বনাইছোঁ মোৰ মজুখনত। এখন দেখি আছে মজুখনত এইখিনিত এটা টায়াৰ হাগাৰৰ প্ৰয়োজন হৈছিলে মোৰ, কাৰণ এতিয়া বাৰিষাৰ দিনত খুব বোকা মাৰে আৰু সেইকাৰণে ইয়াত মই এটা টায়াৰ হাগাৰ লগাম আৰু ইয়াৰ কাৰণে ইয়াত অপশ্যন দি থোৱা আছে। মই এতিয়া নিজে ট্ৰাই কৰি চাম লাগে নে নালাগে, আৰু ইয়াতো দিয়া আছে। চ' মই মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ m2all.com বুলি এটা ৱেবছাইট আছে, তাতে মহিন্দ্ৰাৰ যিমানখিনি জেনুইন এচেছৰিজ আছে আৰু পাৰ্টছ আছে সেইখিনি পোৱা যায়, আৰু তাৰ পৰাই এইটো অৰ্ডাৰ কৰিছিলোঁ। m2all-ৰ পৰাই অৰ্ডাৰ কৰিছিলোঁ টায়াৰ হাগাৰটো, আৰু সেইটো আহি পাই গ'লহি। মই এবাৰ একচুৱেলি খুলি চালোঁ, বাট আনবক্সিং নকৰোঁ, মই ডাইৰেক্ট দেখাই আছোঁ। আৰু এইটোৱে হৈছে সেইটো বক্সটো যিটোত আহিছে মহিন্দ্ৰা টু হুইলাৰ্ছ লিমিটেড, সেইটো m2all, ইহঁতৰ ষ্টিকাৰো আছে দেখা পাইছে। চ' সেইখিনি ভালেই পাইছোঁ বাৰু, বেয়া নহয়, আৰু প্ৰাইচটো ইমান বেছি নহয়, 544। চ' এইটো আনবক্সিং চলি আছে আৰু বস্তুটো ভালকৈ আহিছে যেন লাগিছে। এইকেইটা ফুটাই ভাল লাগিব। কাৰোবাৰ ফুটাবলৈ মন আছে যদি আমাৰ ওচৰে পাঁজৰে আহি যাব ইয়াত। এইখন এইটো এইকেইটা অপশ্যন দিয়াই আছে, তেনেকৈ ইয়াত অপশ্যন দিয়া আছে, আৰু এইটো মষ্ট প্ৰবেবলি তলফালেদি এনেকৈ লাগিব। ত' কি হয় কি নহয় চাই আছোঁ, আৰু কি কি আহিছে দেখাই আছোঁ। বিল, আৰু ইয়াতে গোটেইখিনি নট বল্টটো গোটেইখিনি ইয়াতে দিয়া আছে, আৰু এই দুডাল এই ক্লেমকেইটা দিয়া আছে দুটা। এতিয়া মোৰ বাইকখন দেখিবলৈ এনেকুৱা হৈ আছে, এইটো পূৰা খোলা হৈ আছে, আৰু নেক্সট এতিয়া কি হয়গৈ সেইটো আমি চাম ৰ'ব। Oh, you make me wanna talk back to you. Say it like that. If I hate you, then find someone new. Baby, but you know I never will. No, so I choke you down just like a pill. নিজে ফিট কৰিবলৈ ট্ৰাই কৰিলোঁ, আৰু মই দেখাই দিছোঁ বস্তুটো এনেকৈ হৈছে। এটা লৈছিলে, আৰু ইয়াত লাগিছে এইটো এটা এলএন কি নট লাগিছে, আৰু ইয়াতো লাগিব। এইকেইটা ইয়াত লাগিছে, এইকেইটা লাগিছে, চব পজিশ্যন দিয়ে থোৱা আছিলে, চব ৰেডি কৰি থোৱা আছে, জাষ্ট লগাই দিব লাগে। চব বেছি টান নহয়, মই লগালোঁ, কিন্তু দুটামান অসুবিধা পাইছোঁ। ইয়াত দুটা লগাব লাগে, এফালেদি মোৰ মানে একো হাথিয়াৰ নাই সেইটো কৰিব পৰাকৈ। চ' সেইটো মই মেকানিকৰ তাত লৈ যাম, আৰু এইটো ছাইডেও অকলে এটা লগাই থৈছোঁ, এইটো লগাই থৈছোঁ, আৰু এইটো লগাব লাগিব। আৰু বাকী এতিয়া মোৰ বাইকখন দেখাত এনেকুৱা হৈ গ'ল, আৰু মইতো ভাল দেখিছোঁ। আগতে পূৰা নেকেড টাইপত আছিলে, এতিয়া এইটো কভাৰ হৈ গৈছে, ভাল লাগিছে। আৰু লগতে দেখুৱাই থোৱা মই ইণ্ডিকেটৰকেইটাও চেঞ্জ কৰিলোঁ। এইকেইটা মজুৰ অৰিজিনেল নহয়, এইকেইটা মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আৰু ফ্ৰণ্টটো দেখাই আছোঁ, এইটো এনেকুৱা হৈ গ'ল। চ' গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই। কিপ ৱাচিং আসাম অটো এক্সপ্লৰাৰ। মোৰ ভিডিঅ'বিলাক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, তেতিয়া ভাল লাগিব, আৰু নতুন নতুন ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাম। আৰু অলৰেডি একশ্যন কেমেৰাও আহি গ'ল, SJCam 7 Star। সেইটো দিও মই মটৰ ব্লগিং ষ্টাৰ্ট কৰিবলৈ মই ভাবি পোৱা নাই কেনেকৈ কৰিম, কি কৰিম, চ' কৰা নাই। চ' বাই বাই।